নমস্কাৰ, মই আয়ুষ। আজি হৈছে 20 মাৰ্চ বৃহস্পতিবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে প্ৰস্তুতি মেচত ৰিয়ান পৰাগৰ বিস্ফোৰক শতক। তেওঁৰ বিশাল ইনিংছটোৰ বাবে সতীৰ্থ সঞ্জু চেমছন, যশস্বী জয়ছোৱাল আৰু বন্ধু ধ্ৰুৱ জুৰেলে প্ৰশংসাৰে উপচাই দিছে। জয়ছোৱাল আৰু জুৰেলে ৰিয়ানক অভিনন্দন জ্ঞাপন কৰি কয়, "ই খেল খেলিছা বন্ধু, চমৎকাৰ, আচৰিত।" পৰৱৰ্তী খবৰটো হৈছে চলিত বৰ্ষত ভাৰতৰ কফি ৰপ্তানি 40% বৃদ্ধিৰে $1.54 বিলিয়ন স্পৰ্শ। ভাৰতৰ পৰা বৃহৎ পৰিসৰ কফি ৰপ্তানি কৰা হৈছে। চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিল-ফেব্ৰুৱাৰী সময়ছোৱাত ভাৰতৰ কফি ৰপ্তানি 40%তকৈ বৃদ্ধি পাই $1.54 বিলিয়ন সীমা অতিক্ৰম কৰে। পৰৱৰ্তী খবৰটো হৈছে ৰিয়ান পৰাগৰ কান্ধত ৰাজস্থান ৰয়েলছৰ নেতৃত্বৰ দায়িত্ব। ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়কৰ নাম ঘোষণা। বৃহস্পতিবাৰে দিনৰ ভাগত ৰাজস্থান ৰয়েলছ কৰ্তৃপক্ষই ঘোষণা কৰে দলটোৰ অধিনায়কৰ নাম। পৰৱৰ্তী খবৰটো হৈছে ভীম UPI লেনদেনক প্ৰসাৰিত কৰাৰ উদ্দেশ্যে 1500 কোটি টকাৰ আঁচনিত কেবিনেটৰ অনুমোদন। কম মূল্যৰ ভীম UPI লেনদেন প্ৰসাৰিত কৰাৰ বাবে ইনচেণ্টিভমূলক আঁচনি 2024 ৰ 1 এপ্ৰিলৰ পৰা 2025 চনৰ 31 মাৰ্চলৈ আনুমানিক 1500 কোটি টকাৰ ব্যয়েৰে কাৰ্যকৰী কৰা হ'ব। পৰৱৰ্তী খবৰটো হৈছে জনধন যোজনাৰ ৰূপান্তৰশীল ফলাফল। খোলা হৈছে 55.2 কোটি একাউণ্ট। PMJDY লক্ষ্য হৈছে বেংকবিহীনসকলক বেংকিং কৰা, অসুৰক্ষিতসকলক সুৰক্ষিত কৰা আৰু অভাৱগ্ৰস্ত অঞ্চলসমূহক সেৱা আগবঢ়োৱা নীতিসমূহ অনুসৰণ কৰি সকলো বেংকবিহীন প্ৰাপ্তবয়স্ক সাৰ্বজনীন বেংকিং প্ৰৱেশ প্ৰদান কৰা। পৰৱৰ্তী খবৰটো হৈছে সুনিতা উইলিয়ামছক পৃথিৱীলৈ ঘূৰাই অনাৰ আঁৰত এগৰাকী অসম সন্তান। দৰঙৰ এগৰাকী সন্তানক লৈ গৌৰৱান্বিত ৰাজ্যবাসী। সুনিতা উইলিয়ামছক পৃথিৱীলৈ ঘূৰাই অনা ইলন মাস্কৰ স্পেচএক্সত কৰ্মৰত দৰঙৰ হাজৰিকাপাৰাৰ ভৱানী ভি শৰ্মা। হাজৰিকাপাৰাৰ গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুলীয়া শিক্ষা লাভ কৰিছিল ভৱানী শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে কাজিৰঙা বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৰিনা বড়োৰ মৃত্যু। এই দুৰ্ঘটনাত মূৰত গুৰুতৰভাৱে আঘাত পাইছিল ছাত্ৰীগৰাকীয়ে। 12 মাৰ্চত যোৰহাটৰ আজানগাঁৱৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। যোৰহাটৰ মিছন হাস্পতালত চিকিৎসাধীন আৰিনে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে। পৰৱৰ্তী খবৰটো হৈছে অমিত পালৰ 7 সহযোগীক পঞ্জাৱলৈ প্ৰেৰণ। ডিব্ৰুগড় কাৰাগাৰৰ পৰা 7 খালিস্তানীক বিমানযোগে নিয়া হৈছে পঞ্জাৱলৈ। পঞ্জাৱ আৰক্ষীৰ জিম্মাত 7 খালিস্তানীক প্ৰেৰণ। 30 জুনলৈকে ডিব্ৰুগড় জেলতে থাকিব অমিত পাল সিং। পৰৱৰ্তী খবৰটো হৈছে আজি ডিব্ৰুগড়ত হ'ব কেবিনেট বৈঠক। বিয়লি 4 বজাৰ পৰা বৈঠক আৰম্ভ হোৱাৰ সম্ভাৱনা। মাইজনৰ মুখ্যমন্ত্ৰী সচিবালয়ত হ'ব বৈঠক। মুখ্যমন্ত্ৰী আগন্তুক 4 দিনৰ বাবে থাকিব ডিব্ৰুগড়ত। পৰৱৰ্তী খবৰটো হৈছে আমেৰিকাৰ দৰে ৰাজপথ হ'ব অসমত। 3 লাখ কোটি টকা দিব কেন্দ্ৰই ঘোষণা নীতিন গাডকাৰীৰ। আমেৰিকাৰ ৰাজপথৰ দৰে অসমত নিৰ্মাণ কৰা হ'ব ৰাষ্ট্ৰীয় ঘাইপথ। বিশ্বমানৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অসমে কেন্দ্ৰ চৰকাৰৰ পৰা লাভ কৰিব 3 লাখ কোটি টকা। ৰাজ্যসভাত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিছে এই ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে যুদ্ধবিৰতি ভংগ কৰি হঠাৎ আক্ৰমণ। ইজৰাইলৰ শিশু আৰু মহিলাকে ধৰি কমেও 326 জন পেলেষ্টাইনী নিহত। মঙলবাৰে পুৱা গাজা ষ্ট্ৰীপত ইজৰাইলৰ বিমান আক্ৰমণত মহিলা আৰু শিশুকে ধৰি কমেও 326 জন পেলেষ্টাইনী নিহত হয়। চিকিৎসালয়ৰ বিষয়াসকলৰ মতে এই আক্ৰমণে জানুৱাৰী মাহৰ পৰা চলি থকা যুদ্ধবিৰতি ভংগ কৰি 17 মাহ পুৰণি যুদ্ধখন পুনৰ আৰম্ভ হোৱাত ইন্ধন যোগাইছে। পৰৱৰ্তী খবৰটো হৈছে সুনিতা উইলিয়ামছক ভাৰত ৰত্ন প্ৰদানৰ দাবী মমতা বেনাৰ্জীৰ। 9 মাহ মহাকাশত কটোৱাৰ পাছত উৎকণ্ঠাৰ অৱসান ঘটাই কালি পৃথিৱীত পদাৰ্পণ কৰা মহাকাশচাৰী সুনিতা উইলিয়ামছক ভাৰত ৰত্ন সন্মান প্ৰদান কৰাৰ দাবী জনাইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।